আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম এটা নতুন স্কলাৰশ্বিপৰ বিষয়ে। এই স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, গোটেই প্ৰচেছটো জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এই স্কলাৰশ্বিপটো ৰিলিজ কৰিছে বলিউডৰ এক্টৰ সনু সুদ। সনু সুদে তেওঁৰ টুইটাৰ একাউণ্টত ধুনীয়াকৈ এইটো ডিক্লেয়াৰ কৰি দিছিলে। ইয়াত ধুনীয়াকৈ লিখা আছে কোনে কোনে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। হোটেল মেনেজমেণ্ট, এয়াৰলাইন্স এণ্ড টুৰিজিম, MBBS, কম্পিউটাৰ এপ্লিকেশ্যন, যিকোনো ষ্টুডেণ্টে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে আপুনি আপোনাৰ মেইলটো খুলি ল'ব। মেইলটো খুলি আপুনি এটা নতুনকৈ এটা মেইল পঠাব লাগিব। এই মেইলটো পঠাব লাগিব য'ত ফৰ্ম লিখা আছে তাত আপোনাৰ ইমেইল আইডিটো লিখা থাকিব, আৰু য'ত টু লিখা আছে তাত আপুনি লিখিব লাগিব scholarship@sonusood.me। তাতে তাত লিখাৰ পিছত আপুনি ছাবজেক্টত আহিব। ছাবজেক্টত লিখিব ফৰ স্কলাৰশ্বিপ, আৰু ইয়াত কম্প'জ ইমেইলত লিখিব I want to apply for the scholarship বুলি লিখি পেলাই আপুনি ইয়াত সেন্ড কৰি দিব। সেন্ড কৰাৰ অলপ 10 ছেকেণ্ড বা 20 ছেকেণ্ড পিছত আপোনাক এটা মেইল আহিব। মই এইটো আগতে সেন্ড কৰি দিছোঁ, মই এইটো সেন্ড নকৰোঁ। মোৰ মেইলটো আহিছিলে, মই আপোনাক মেইলটো দেখাই আছোঁ। ইয়াতে মেইলটো আছে। ইয়াত scholarship.com পৰা এটা মেইল আহিব। যিটো মেইলত আপুনি আপোনাৰ মেইলটো পঠাইছিলে সেইটো মেইলৰ পৰা এটা মেইল আহিব। ইয়াত ধুনীয়াকৈ লিখা আছে কোনে কোনে এপ্লাই কৰিব পাৰিব, আৰু এইটো কি উদ্দেশ্যৰে কি পাৰপাছত এই স্কলাৰশ্বিপটো দিয়া হৈছে। লকডাউনৰ কাৰণে বহুত মানুহৰ ফাইনেন্সিয়েলি বহুত প্ৰব্লেম হৈছে, গতিকে এই ফাইনেন্সিয়েল প্ৰব্লেমত হেল্প কৰিবৰ কাৰণে এই স্কলাৰশ্বিপটো ৰিলিজ কৰা হৈছে। এই স্কলাৰশ্বিপটো এপ্লাই কৰাটো একদম বহুত চিম্পুল। আপুনি ঘৰত বহি আপোনাৰ নিজৰ মোবাইলতে বা কম্পিউটাৰতে কৰিব পাৰিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে বেছি ডকুমেণ্টছ নালাগে। এই লিংকটো খুলিলে আপুনি কি ডকুমেণ্টছ লাগিব গম পাই যাব। আৰু এইটো সনু সুদে লিখিছে, তলত সনু সুদৰ নাম লিখা আছে, আপুনি দেখা পাব ইয়াতে। তো আমি এই লিংকটোত ক্লিক কৰোঁ। লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি নতুন এটা ফৰ্ম এটা খুলি আহিব, নতুন এটা ইণ্টাৰফেচ খুলি আহিব। ইণ্টাৰফেচটোতে নতুন ফৰ্ম খুলি থাকিব। ওপৰতে আপুনি দেখিবলৈ পাব ইয়াতে সনু সুদৰ ফটো লগোৱা আছে, আৰু ইয়াতে কিবা কিবি লিখা আছে হিন্দুস্তান বাৰেগা জাব টু পাৰেগা লিখা আছে। ইয়াতে কিবা প্ৰফেচৰ সৰোজ সুদ স্কলাৰশ্বিপ লিখা আছে। ইয়াতে কি ডকুমেণ্টছ লাগিব ইয়াত লিখা আছে। ইয়াত লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব, ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব, আৰু আপোনাৰ যিটো ফেমিলি ইনকাম, এই ফেমিলি ইনকামৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত ইয়াত লিখা আছে যিটো ষ্টাৰ দিয়া আছে এইটো মানে মেণ্ডেটৰী ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত নেম লিখা আছে, ইয়াত আপোনাৰ নিজৰ নামটো লিখিব। ইয়াতে ফোন নম্বৰটো, তাৰপিছত 10 ডিজিট আপোনাৰ এটা ভেলিড ফোন নম্বৰ এটা দিব। ইয়াতে এইটো ফোন নম্বৰত আপোনাক কণ্টেক্ট কৰিব বা আপোনাক মেছেজ আহিব পাৰে পিছত। এই ইমেইল আইডি ইয়াত ইমেইল আইডি দিব দিছে, ইয়াত এটা ভেলিড এটা ইমেইল আইডি দিব, ইয়াতে আপোনাক কণ্টেক্ট কৰিব। তাৰপিছত ইয়াতে ষ্টেট লিখিব। তাৰপিছত ইয়াত লিখিছে উইল ইউ বি অ'কে টু ষ্টাডি ইন কলেজ আউটছাইড ইয়ৰ ষ্টেট। তাৰমানে কৈছে আপুনি যিটো ষ্টেটতে থাকে সেই ষ্টেটৰ বাহিৰত গৈ আপুনি পঢ়িব ইচ্ছা কৰে নেকি। যদি আপুনি ইচ্ছা কৰে তেনেহ'লে য়েছ দিব, আৰু যদি ইচ্ছা নকৰে তেনেহ'লে ন' দিব। আৰু যদি ভাবে যে মই পঢ়িব পাৰোঁ বা নপঢ়িব পাৰোঁ তেনেহ'লে ইয়াত মে বি অপশ্যনটো আছে, মে বিটো দিব। তাৰপিছত দিব নেম অফ দ্য স্কুল চিটি, আপোনাৰ 12 ক্লাছ কোনটো স্কুলৰ পৰা পাছ কৰিছে সেইটো স্কুলৰ নাম লিখিব, আৰু কোনটো চিটিত সেই স্কুলটো চিটুৱেটেড মানে অৱস্থিত আছে তাতে সেই চিটিটোৰ নাম লিখিব। তাৰপিছত গ্ৰেড 12 ছাবজেক্ট, আপুনি 12ত কোনটো ছাবজেক্ট ছায়েন্স আছিলে নে কমাৰ্চ আছিলে নে আৰ্টছ আছিলে সেইটো আপুনি ইয়াতে ক্লিক কৰিব এনেকৈ। তাৰপিছত ইয়াতে আছে গ্ৰেড 12 বৰ্ড, কোনটো বৰ্ডৰ পৰা আপুনি পাছ কৰিছে, CBSE বৰ্ড নে ICSE বৰ্ড নে ষ্টেট বৰ্ডৰ পৰা, যিটো বৰ্ডৰ পৰা আপুনি পাছ কৰিছে সেইটো ওপৰত ক্লিক কৰিব। তাৰপিছত গ্ৰেড 12ৰ স্ক'ৰ সুধিছে, ইয়াতে মোৰ দেন 90%, যদি আপোনাক 90% বা 90% বেছি হয় তেনেহ'লে 1 নম্বৰটো ক্লিক কৰিব। আৰু যদি আপোনাৰ পাৰ্চেণ্টেজ 80 বা 90ৰ মাজত আছিলে তেতিয়া 80 বা 90 2 নম্বৰটো ক্লিক কৰিব। আৰু যদি আপোনাৰ পাৰ্চেণ্টেজ 70 আৰু 80ৰ মাজত আছে 70 80 এইটো 3 নম্বৰটো ক্লিক কৰিব। এনেকৈ গোটেইকেইটা আপুনি চাই আপোনাৰ মতে আপুনি ক্লিক কৰি দিব। তাৰপিছত আহিছে হোৱাট ইজ দ্য এনুৱেল ফেমিলি ইনকাম, আপোনাৰ ফেমিলি ইনকাম কিমান আছে। যদি লেছ দেন 1 লাখ to 1 লাখ 1.5 লাখতকৈ তলত আছে তেনেহ'লে প্ৰথমটো ক্লিক কৰিব। আৰু যদি আপোনাৰ 1.5 লাখ আৰু 4 লাখৰ ভিতৰত আপোনাৰ এনুৱেল ইনকাম আছে তে 2 নম্বৰটো ক্লিক কৰিব। আৰু যদি আপোনাৰ 4 লাখৰ পৰা 7 লাখৰ ভিতৰত আছে তেনেহ'লে 3 নম্বৰটো ক্লিক কৰিব। তাৰপিছত ইয়াত আছে প্ৰিফাৰ্ড কোৰ্ছ, আপুনি কোনটো কোৰ্চৰ কাৰণে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব বিচাৰে। ইয়াত 1 নম্বৰত আছে মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইয়াত আছে মাষ্টাৰ, 2 নম্বৰত আছে মাষ্টাৰ ইন ছায়েন্স, ইয়াত বহুত অপশ্যন আছে ডিপ্ল'মা। আৰু যদি ইয়াত অপশ্যনবোৰ নাই, আপোনাৰ যিটো আপুনি কোৰ্চৰ কাৰণে পঢ়িব বিচাৰে সেইটো অপশ্যন যদি আপোনাৰ ইয়াত নাই তেনেহ'লে একদম তলৰটো আদাৰ্ছত ক্লিক কৰিব। ক্লিক কৰি পেলাই নেক্সটত ক্লিক কৰিব। ঠিক আছে, মই ইয়াতে আপোনাক গোটেইটো ফিল কৰি পেলাই মই আপোনাক দেখুৱাই আছোঁ কেনেকৈ ফিল কৰিব লাগে।
মইতো আপোনালোকক বুজাবৰ কাৰণে মই মোৰ এই ফৰ্মটো মই ফিল আপ কৰিলোঁ। আপুনিও নিজৰ মতে ফৰ্মটো ফিল আপ কৰি ইয়াতে নেক্সট বটনটো আছে, নেক্সট বটনটোত ক্লিক কৰি দিব। নেক্সট বটনটোত ক্লিক কৰাৰ লগে লগে নতুন এটা ইণ্টাৰফেচ খুলিব। এই ইণ্টাৰফেচটোত লিখা আছে প্ৰফেচৰ সৌৰজ সুদ স্কলাৰশ্বিপ, তলতে গেটিং টু ন' ইউ, প্লিজ শ্বেয়াৰ এবাউট ইয়ৰ চেল্ফ ইন দ্য ফলোয়িং ছেকশ্যন, কিপ ইট শ্বৰ্ট টু 200। তাৰমানে হোৱাট আৰ ইয়ৰ লাইফ গ'লছ। ইয়াতে আপোনাৰ লাইফ মানে আপোনাৰ জীৱনত কি কৰিব বিচাৰে এইটো সৰু 200 ৱৰ্ডৰ ভিতৰত আপুনি ইয়াত ডেছক্ৰাইব কৰিব লাগিব ইয়ৰ এনচাৰত। তাৰ তলত ডেছক্ৰাইব ব্ৰিফলি হোৱাই ডু ইউ ৱান্ট টু দ্য স্কলাৰশ্বিপ, মানে আপুনি স্কলাৰশ্বিপটো কিয় বিচাৰে সেইটোৰ কাৰণে আপুনি এটা মানে ডেছক্ৰিপশ্যনত লিখিব লাগিব। লিখাৰ পিছত যদি মই ইয়াতে লিখি দিলোঁ বি ছাকচেছফুল, ঠিক আছে। আপুনি আপোনাৰ নিজৰ মতে লিখিব, মই এইটো জাষ্ট এক্সাম্পলৰ কাৰণে লিখিছোঁ। আৰু ইয়াৰ ডেছক্ৰিপশ্যনটো হোৱাই ডু ইউ ৱান্ট দ্য স্কলাৰশ্বিপত আপুনি কিয় আপুনি স্কলাৰশ্বিপটো বিচাৰে সেইটো লিখিব। মই লিখিছোঁ ইয়াতে ফৰ এক্সাম্পল মই ফাইনেন্সিয়েল প্ৰব্লেম লিখিলোঁ। আপুনি অলপ ডিটেইলছত লিখি দিব, ঠিক আছে। ডিটেইলছত লিখি ইয়াত নেক্সটত যেতিয়া ক্লিক কৰিব আপোনাৰ এইটো ছাবমিট হৈ যাব। নেক্সটত ক্লিক কৰাৰ লগে ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত 10 দিন বা 15 দিন, মেক্সিমাম 10 দিন বা 15 দিনত আপোনালৈ সনু সুদৰ যিটো টীম আছে সেই টীমৰ পৰা আপোনাক কণ্টেক্ট কৰিব, ঠিক আছে। তো আজি আপুনি এই ভিডিঅ'টোত শিকিলে কেনেকৈ স্কলাৰশ্বিপটো এপ্লাই কৰিব লাগিব। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে অলপো হেল্প হৈছে তো কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।